মোৰ জীৱনৰ ফাৰ্ষ্ট চিনেমাখনে মোৰ পৰা কেনচেল হৈছে। মোবাইলতে মাৰা গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? মৰ্নিং উঠিছোঁ, একদম চকু টকু চাব পাৰে কেনেকুৱা হৈ আছে। তো মই ভাবিলোঁ যে আজি ভিডিঅ'টো ৰুমৰ পৰাই ষ্টাৰ্ট কৰোঁ। তো মানে মই কালি গুৱাহাটী ৰাতি 11টামান বজাত আহি পাইছোঁ আৰু এতিয়া গুৱাহাটীত আছোঁ। মোৰ গুৱাহাটীত কিবা কাম এটা আছে, গতিকে তালৈ যাম আৰু তাত গৈ কি হয় কি নহয় মই দেখাম। গতিকে ভিডিঅ'টো এতিয়াই ষ্টাৰ্ট নকৰোঁ, মই অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিম। A few moments later. মই গা ধুই আহি একদম ফ্ৰেছ হ'লোঁ। এতিয়া মই যাম। মৰ্ণিং ওলাইছোঁ, ৰুমত বনোৱা ৰাইলছত একো নাখালোঁ। ইয়াতে চাগে ফাষ্টফুড কিবা মানে ৰুটি কিবা পাওঁ নেকি, খাই যাম আৰু। A multi-talented artist, Zubeen Garg started his career with his debut album Onamika in 1992. একদিন কৰিলোঁ, যি মন যায় কৰি আছোঁ, মন যায় আচলতে কথাটো সেইটো। আৰু চিনেমা বনাই গৈ আছোঁ, আগৰখন বনাবলৈ লৈছোঁ এইবাৰ। আৰু মিউজিকটো কৰি আছোঁ বাৰু, 4খন চিনেমা একেলগে মিউজিক চলি আছে। সেইকাৰণে অকণ দেৰিকৈ আহি পালোঁ যে কালি গোটেই ৰাতিলৈকে কাম কৰিছোঁ। যে মুম্বাই কাম কৰা এক্সপিৰিয়েঞ্চ, তাৰ পৰা গুচি আহি পিনে ইয়াতে এতিয়া এক্সপিৰিয়েঞ্চ। কেতিয়াবা আমি যদি ভাবো যে আমাৰ সমসাময়িক ইমানেই চাউণ্ড বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হ'লে, কাৰণ ইমোশ্যনটো বেয়া হৈ যাব নহয়। তাই ছোৱালীজনী একদম বা ল'ৰাটোৱে ইমপ্ৰেছ কৰিবলৈ গৈছে, সেই ইমপ্ৰেছ কৰিবলৈ যোৱালৈকেহে চিচিটি এৰিয়াত যায়, তাৰপিছত লাহে লাহে ফুটপাতে খোৱা আৰম্ভ কৰি দিয়ে। Day 2. Jotin Bora is one of the most accomplished and successful actors of the Assamese film. খুব জোৰ কৰিলোঁ যে মই চিনেমাত কাম কৰিম, মই অভিনয় কৰোঁ, নাটক চাটক কৰি থকা ল'ৰা এটা। তাৰপিছত মোৰ এইটো এটা ইণ্টাৰেষ্টিং কথাকে, মোৰ জীৱনৰ ফাৰ্ষ্ট চিনেমাখনে মোৰ পৰা কেনচেল হৈছে। আমাৰ কি হ'ব, শিপাডাল মজবুত কৰি ল'ব লাগিব, তাৰপিছতে মোক ডালবিলাক বাঢ়িব, এই ডালটোত মই এইটো পাত ভাঙি এইটোত ৰং দিম, তেতিয়াহে কথাবিলাক আহে। মোবাইলতে মাৰা পিছফালে থকা মানুহ, কথা কোৱাৰ অভ্যাসটো খুব কম আমাৰ, আমি মনে মনে কাম কৰি থাকোঁ। চ' তথাপিতো सांसों में ढलने दो जरा, सांसों को सांसों में ढलने दो जरा, धीमी सी धड़कन को बढ़ने दो जरा। तुम
मुझे लगता है कि ये कुछ मैजिकल हुआ है क्योंकि इट्स अनएक्सप्लेनेबल हाउ दिस सॉन्ग केम इनटू बीइंग एंड हाउ आई रिकॉर्डेड. Next up we have Abhishek Gogoi. Abhishek Gogoi. Amlan Kashyap Hazarika. ফাইনেলি আমাৰ এতিয়া খতম হ'ল ক্লাছ. এতিয়া মই যাম ৰুম. বৰ্তমান বাজি আছে 7টামান বাজিছে আৰু ভিডিঅ'টো ৰুমত যাই এণ্ড কৰিম আৰু তো চাই যাওক. আৰু এতিয়া অকলে মানে কি মই যিহেতু অকলে আছিলোঁ, মোৰ লগত কোনো নাছিল লগৰ, গতিকে অকলে ক্লাছ ফিনিছ কৰিলোঁ. এতিয়া যাই আছোঁ য'ত বাছ উঠিম. তো এইখিনি অলপ খোজকাঢ়ি যাব লাগে আৰু. পালোঁ আৰু ৰুমত আহি অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু. গতিকে ভিডিঅ'টো এইখিনিয়ে থাকিল. মোৰ মানে কিবা এটা কাম চলি আছে আৰু তাতে বিজি আছোঁ এইকেইদিন গুৱাহাটীত. তো মই ভিডিঅ'টোত কিমানখিনি দেখাব পাৰিলে নাজানো, কিন্তু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট কৰি জনাব. আৰু এনেকুৱা ভিডিঅ'সমূহ আকৌ লৈ আপোনালোকৰ ওচৰত আহিম. গতিকে আজিলৈ বাই বাই, গুড নাইট.